নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। ADRE এক্সামৰ 2022 চনৰ পেপাৰখনৰ কেইটামান কুৱেশ্যন আনচাৰ ছল্ভ কৰি দেখাওঁ বুলি ভাবিলোঁ। যিহেতু এক্সাম আহি পালেহিয়ে, সেইকাৰণে কেইটামান কুৱেশ্যন আনচাৰ ছল্ভ কৰি যাওঁ। ভালকৈ শুনি যাব, মনত থাকি যাব আপোনালোকৰ। ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? অপশ্যন আছে 4টা: কলিকতা, নতুন দিল্লী, মুম্বাই, ভূপাল। ভিক্টোৰিয়া মেম'ৰিয়েল কলিকতাত অৱস্থিত। শুদ্ধ উত্তৰ অপশ্যন এ। হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? হিমা দাসে, মই অকল আনচাৰটো কৈ যাম যিহেতু সময় বহুত কম, আপোনালোকৰ টাইম লছ কৰি লাভ নাই। হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? অপশ্যন চি: স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স। ডিচেম্বৰ 2022 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ ৰতন টাটা। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ আহমেদাবাদত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। MPLAD আঁচনি LED সম্পূৰ্ণ ৰূপটো হৈছে? অপশ্যন বি: লোকেল এৰিয়া ডেভেলপমেণ্ট। কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন এ: ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? অপশ্যন এ: ডিৰাক। ইণ্ডিয়ান চিভিল চাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? অপশ্যন বি: আনন্দৰাম বৰুৱা। প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শিক্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন চি: ছাৰ আইজাক নিউটন। মই শুদ্ধ উত্তৰটোত মাৰ্ক কৰি থৈছোঁ, আপোনালোকে নিজেও চাই ল'ব পাৰিব। 10 নম্বৰ, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? জিম্বাবৱেৰ ৰাজধানী হ'ল হাৰাৰে। অপশ্যন বি: সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম কি? মুদ্ৰাৰ নাম হ'ল অপশ্যন চি: দিৰহাম। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অপশ্যন চি: জাগিৰোপা আৰু প্ৰশ্নৰত্ন। আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? আহোম ৰাজ্যৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা 'অ মোৰ আপোনাৰ দেশ' প্ৰথমে ক'ত প্ৰকাশ পাইছিল? প্ৰথমে প্ৰকাশ পাইছিল অৰুণোদয়ত। অপশ্যন বি। বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? বেংকক কোনখন দেশৰ? থাইলেণ্ড চহৰ। গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অপশ্যন চি: বিষ্ণুৰাম মেধি হৈছিলে। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত? অপশ্যন ডি: ডিব্ৰুগড়। কোনখন ঠাইত নতুন দিল্লীৰ নিকটৱৰ্তী? অপশ্যন এ: গুৰুগ্ৰাম। মাৰ্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? অপশ্যন ডি: ইংলেণ্ড। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে? অপশ্যন বি: বেৰিং প্ৰণালী। নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয়? অপশ্যন আছে বেংগালুৰু, চেন্নাই, মুম্বাই, কোচিন আছে। শুদ্ধ উত্তৰটো বেংগালুৰু হয়। নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAI ৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয়? অপশ্যন এ: এম্বুলেন্স। অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? অপশ্যন চি: তেজপুৰ। কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? অপশ্যন বি: বলিভিয়া। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন বি: ভাৰত্যাগ আন্দোলনত। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল বুলি ক'লে? ৰাকেশ শৰ্মা। অপশ্যন চি। অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন বি: গুৱাহাটীত অৱস্থিত। কোনগৰাকীয়ে অসম কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? অপশ্যনটো হ'ল জয়ন্ত মল্লবৰুৱা। কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন আৰম্ভ কৰিছিল? 1982 চনত। ভিডিঅ'টো যদি ইমানলৈকে চাইছে, লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বাবে মই এনেকৈ পেপাৰখন ছল্ভ কৰি আনিছোঁ। লাইক এটা আৰু ছাবস্ক্ৰাইব এটা আপোনালোকৰ ফালৰ পৰা কৰি দিব পাৰে। 30 নম্বৰ প্ৰশ্ন, বোয়িং কোম্পানীৰ প্ৰথম উৎপাদন সামগ্ৰী কি? অপশ্যন এ: বিমানবন্দৰ। নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? ইয়াত মৌল নহয় ডি: কোৱাৰ্টছ। 32 নম্বৰ, নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? অপশ্যন ডি: বেডমিণ্টনত বল ব্যৱহৃত নহয়। প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? অপশ্যন ডি: ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। এইটো ইম্পৰ্টেণ্ট হয় অলপ। 34 নম্বৰ,
1994 বৰ্ষত চৰকাৰী সেৱা শাখাৰ ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? অপশ্যন চি কিৰণ বেদীক, ডক্টৰ কিৰণ বেদীক। 35 নম্বৰত নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? অপশ্যন চি আৰ্যভট্ট। অপশ্যন 36 নম্বৰ এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেওঁ কোনখন দেশত আছে? অপশ্যন ডি বাংলাদেশ। 37 নম্বৰ প্ৰশ্ন কোনখন দেশ ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে? অপশ্যন চি আফগানিস্তান। 38 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত পৰ্যটনৰ টেগলাইন হৈছে গডছ অউন কাণ্ট্ৰি? অপশ্যন ডি কেৰালা। 39 নম্বৰ নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখনৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন ডি মেঘালয়। 40 নম্বৰ প্ৰশ্ন কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? অপশ্যন ডি ভাইৰেংটে। 41 নম্বৰ প্ৰশ্ন চাংঘাই নামৰ জন্তুবিধ ক'ত পোৱা যায়? অপশ্যন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। 42 নম্বৰ প্ৰশ্ন হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত শুইতলী বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল? অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন। 43 নম্বৰ প্ৰশ্ন শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে কিমানৰ অধীনত প্ৰণয়ন কৰা হৈছিল? 1921 আধাৰত। অপশ্যন এ। 46 নম্বৰ অৰ্থশাস্ত্ৰৰ গ্ৰন্থাকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। 45 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন ডি টো শুদ্ধ হ'ব ইবন বতুতা। 46 নম্বৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? অপশ্যন ডি বি আৰ আম্বেদকাৰ। 47 নম্বৰ প্ৰশ্ন ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন হৈছে কি? পাকিস্তান আৰু আফগানিস্তান। অপশ্যন এ। 48 নম্বৰ ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে কি? অপশ্যন বি সুব্ৰত কাপ। 39 নম্বৰ 1926 চনত স্থাপন কৰা অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বেংকটো কি? অপশ্যন ডি দ্য গৌহাটী বেংক লিমিটেড। 50 নম্বৰ কুৱেশ্যন নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন? অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী।